এইখনেই হ'ল সেইখন পূজা, বাঘেশ্বৰী দুৰ্গা পূজা। বহুত ডাঙৰ পূজা হয় এখন। এতিয়া অলপ দেখাই দিছোঁ দেই। এইফালে নাম কীৰ্তন কৰি আছে, এতিয়া দেখাই দিছোঁ অলপ। এইটো এটা গণেশ মন্দিৰ হয়, ধুনীয়া। ইয়াত ধুনীয়াকৈ লিখা আছে আই লাভ ইউ বাঘেশ্বৰী, আৰু ইয়াত সকলোৱে চেলফি লোৱাৰ কাৰণে এটাৰ পৰা ধুনীয়া হয়, সঁচাকৈ বহুত ধুনীয়া। ওচৰতে এইটো এটা বাঘ আছে, পূজাৰ ওচৰতে এইখন ধুনীয়া এটা পাৰ্ক টাইপৰ। ইয়াত আৰু এটা মন্দিৰ আছে, এইটো এটা মন্দিৰ। ইয়াতো এবাৰ সোমাই চাওঁ, বহুত ধুনীয়া হয় বাঘেশ্বৰী মন্দিৰ। এইবিলাক চব মূৰ্তি ইয়াত সজাই থোৱা আছে। এইটো চিৰদিনৰ কাৰণে থাকে। এইটো যেতিয়া আহে আপোনাক তেতিয়াই চাব পাৰে, আহিলে বহুত ধুনীয়া হয়। পৰিৱেশটো দেখাই দিম, চাই লওক এবাৰ। নতুন নামি আহি আছে। না জানো তোমার মায়া নিচিনো। মই অকণমান দেখাই দিছোঁ দেই। এয়া লক্ষী পেঁচা আছে, আৰু পাৰ্কখন দেখাই দিছোঁ অলপ। মানুহবিলাক বহি আছে ইয়াতে, নাম কীৰ্তন হৈ আছে, নাম গাই আছে ধুনীয়াকৈ। এতিয়া আহিলোঁ দোকানৰ ফালে। এয়া দোকান, পুতলা আছে, খেলনা বস্তু আছে, খেলি আছে। আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।